এটা নতুন পদ্ধতিৰে মাছৰ আঞ্জা বনাম। ফাৰ্ষ্ট প্ৰথমতে ৰঙালাও গুটিখিনি ফাৰ্ষ্ট মই কেৰাহীত অলপ ভাজি ল'লোঁ। ভাজি লৈ ৰঙালাও গুটিখিনি মই গ্ৰাইণ্ডাৰত পিচি ল'লোঁ। তেন্তে পিচি লোৱা ৰঙালাও গুটিখিনি মই এটা বাতিত এনেকৈ থৈ দিলোঁ। ইয়াত অলপ অলপকৈ পানী দিব লাগিব। পানী দি চেকিব লাগিব। ইয়াত তেনেকৈ গুড়া চালাহাত পানী দি চেকিব লাগিব। চেকি লোৱা এনেকৈ চেকি ল'ব। চেকি ল'ব। এই চেকি লোৱা এনেৰে আমি আঞ্জা বনাম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। নতুন পদ্ধতিৰে মাছৰ আঞ্জা বনাই লওঁ। কোনে কোনে ৰঙালাও গুটিৰে আঞ্জা বনাই খাইছে মোক কমেণ্টত জনাব। এনেকৈ পানী দি চেকি থাকিব। চেকি লোৱা এইখিনিৰে এইখিনি ৰঙালাও গুটিখিনি যেতিয়া অলপ বেয়া হৈ যাব, চেকাৰ পিছত একদম জাবৰ হৈ যাব। এই জাবৰখিনি দিব নালাগে, এইখিনি পেলাই দিব। এইখিনি পানীৰে আঞ্জা বনাব। গুড়া চালনীৰে চেকি লোৱাৰ পিছত ইয়াত গেছটো জ্বলাই ল'ব। পিছত কেৰাহীটো বহাই ইয়াত পিঁয়াজ, জলকীয়া আৰু তেজপাত দি দিব। তাৰপিছত ইয়াত অকণমান পাঁচফোৰণ দিব। তাৰপিছত ইয়াত হালধি আৰু নিমখ দি দিব। নিমখখিনি লৰাই ল'ব। এইখিনি লৰাই লোৱাৰ পিছত এই চেকি লোৱা পানীখিনি ইয়াত কেৰাহীটোত দি দিব। উতলিব। এইখিনি তৈয়াৰকৈ উতলিব দিব। উতলিব দিব। একদম আঞ্জাখিনি বহুত ধুনীয়া হয়। ধুনীয়া সোৱাদো হয় আৰু বনোৱা হোৱাৰ পিছত একদম ওপৰত চামনি উঠে। আপোনালোকে বনাই চাবচোন যদি কোনোবাই খোৱা নাই। বনালে মোক কমেণ্টত জনাব কেনে পালে। এতিয়া এনেকৈ পানী দিয়াৰ পিছত ইয়াত মাছ কেইপিচ পেলাই দিব। এনেকৈ তাৰপিছত এনেকৈ উতলিব দিব। এনেকৈ অলপ উতলোৱাৰ পিছত আমাৰ ৰঙালাও আঞ্জা ৰেডি হৈ যাব। ভিডিঅ'টো কেনে পালে জনাব কমেণ্টত। লাইক আৰু ছাবস্ক্ৰাইব কৰিব। অ'কে বাই।